আপুনি নিজকে সুখৰ পৰা বঞ্চিত নকৰাকৈ কেতিয়াও দুখৰ পৰা বচাব নোৱাৰে। চকু পানীয়ে না আনৰ দুখ বুজি পায় আৰু না সুখ। নমস্কাৰ বন্ধুসকল, তো এনেকুৱা নিচিনাৰ মটিভেশ্যনেল ভিডিঅ' বনাবলৈ অসমীয়াত আপোনালোকৰ দুটা এপৰ দৰকাৰ হ'ব। এটা হৈছে কাইন মাষ্টাৰ আৰু আনটো হৈছে ৰডালি আছাম। তো ৰডালি আছামৰ দ্বাৰা আপুনি অসমীয়াত টাইপ কৰিব পাৰিব। প্ৰথমতে আপুনি দুটাই এই এপ দুটা ডাউনলোড কৰি লওক প্লে' ষ্ট'ৰৰ পৰা। আৰু ৰডালি আছাম ডাউনলোড কৰাৰ পিছত ৰডালি আছাম যাব, মই ইয়াৰ লিংকটো মই আপোনাক দি দিম ডেছক্ৰিপশ্যনত। তাত গৈ ছেকেণ্ড অপশ্যনত আহিব আৰু ব্লু যে আছে ব্লু ইয়াত ক্লিক কৰি দিব। তাৰপিছত এইটো অপশ্যনত মই য'ত ক্লিক কৰি থৈছোঁ তাত ক্লিক কৰি দিব। ক'ত? ৰডালি ফনেটিক, ইয়াত ক্লিক কৰি দিব। তেতিয়া আপুনি ডাইৰেক্ট অসমীয়াত লিখিব পাৰিব চিধা কাইন মাষ্টাৰত। ঠিক আছে, মই ইয়াৰ লিংকটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত বাৰু। বেক কৰক। তাৰপিছত আকৌ কাইন মাষ্টাৰো ঠিক তেনেকৈ ডাউনলোড কৰি ল'ব। যদি কাইন মাষ্টাৰৰ আপোনাৰ ঠাইত নাই তেন্তে মই ডেছক্ৰিপশ্যনত দিম, আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব। ঠিক আছে, আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট আপুনি কাইন মাষ্টাৰটো অন কৰি ল'লে। ঠিক আছে, তাৰপিছত তলত দেখিছেনে ক্ৰিয়েট অপশ্যনটো, ক্ৰিয়েটত ক্লিক কৰিলে ক্ৰিয়েট নিউ অপশ্যন মাৰক। ওপৰত ক্ৰিয়েট নিউ লিখা আছে, তাত ক্লিক কৰক। যিহেতু আপুনি ইউটিউবৰ কাৰণে ভিডিঅ' বনাব গতিকে 16:9 ৰেচিঅ' ল'ব। ফাৰ্ষ্ট 16:9 আছে, ক্ৰিয়েট অপশ্যন ক্লিক কৰি দিয়ক। ঠিক আছে, ইয়াৰ পিছত আপুনি আহক এটা ধুনীয়া বেকগ্ৰাউণ্ড চিলেক্ট কৰক আপোনাৰ ভিডিঅ'টোৰ কাৰণে, হয় নহয়? যদি আপুনি বহুত ফটো এডিট কৰিব বিচাৰিছে বা বহুত ফটো মিলাই এটা ভিডিঅ' বনাব বিচাৰিছে তেতিয়া আপুনি বহুত ফটো দিব পাৰিব। মই জাষ্ট এটা ভিডিঅ'কে মানে বহুতবাৰ দি তাতে কিছুমান এনেকৈ মটিভেশ্যনেল কোটছ লিখি দিম, তাৰপিছত তাত ভইচ অভাৰ কৰিব লাগিব। ঠিক আছে, তো মোৰ ভিডিঅ'টো ডাউনলোড আছে। এনেকুৱা ধৰণৰ এটা বেকগ্ৰাউণ্ড ভিডিঅ' মই ভিডিঅ'টো আপোনাক দিম বেকগ্ৰাউণ্ডত, বা আপোনালোকে যেনেকুৱা ভাল লাগে আপুনি ডাউনলোড কৰিব পাৰিব। পিক্সাবে এনেকুৱা ধুনীয়া এটা ৱেবছাইট আছে, তাৰ পৰা আপুনি ফ্ৰী কপিৰাইট ভিডিঅ'বিলাক ডাউনলোড কৰিব পাৰিব। তো এইটো ভিডিঅ'টো ঠিক আছে, 24 ছেকেণ্ডৰ ভিডিঅ'। ইয়াক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। তো ফাৰ্ষ্ট আপুনি যিখিনি কথা আপুনি ক'ব ভইচ অভাৰ কৰিব, তো সেইখিনি আপুনি লিখি দিয়ক ফাৰ্ষ্ট। ভিডিঅ'টো আহি গ'ল এইটো। তো লেয়াৰত আহিল টেক্সট, ধৰি লওক মই লিখি দিওঁ। তো ইয়াত EN লিখা আছেনে তলত EN, তো এইটো ENৰ জেগাত আমি তাত ক্লিক কৰি দিলে এইটো অসমীয়াত লিখা যাব। যদি চাওক, যদি EN কৈ দিওঁ আকৌ এনেকৈ কৰিলে ইংলিছত টিপা যাব। যদি আমি এইটো আছামিজ কৰি লওঁ মানে AS কৰি ল'লে অসমীয়াত লিখা যাব। ধৰি লওক এটা ধুনীয়া লাইন যে আপুনি যদি জীৱনত সফল হ'ব বিচাৰিছে, আপুনি জীৱনত লিখিবলৈ কেনেকৈ, যে মানে বৰ্গীয় জ, যে আই, গতিকে জি হৈ গ'ল। W মানে ৱাব বুজায়, দন্তীয় নটোৱে NN দন্তীয় ন বুজায় জীৱনত, ইটোৱে ত বুজায়। এনেকৈ আপুনি শিকি ল'ব ধুনীয়াকৈ। মই আপোনাক শিকাম আৰু তাত ধুনীয়া ভিডিঅ' বনাই যে কোনটো ইংলিছৰ কোনটো লেটাৰে অসমীয়া কোনটো আখৰ বুজায়। ঠিক আছে, বাৰু এইটো ভিডিঅ' আগুৱাওঁ। আপুনি জীৱনত যদি সফল হ'ব বিচাৰিছে কমা এটা দি দিওঁ, তেন্তে নিজৰ অতীতটোক আপুনি পাহৰিবই লাগিব। এনেকৈ আপুনি ধুনীয়াকৈ টাইপ কৰি দিলে বস্তুটো, অ'কে কৰি দিলে। তাৰপিছত ইয়াক আপুনি দুইখন হাতে ধৰি অলপ ডাঙৰ কৰি দিয়ক এনেকৈ, যাতে ধুনীয়াকৈ ভাল লাগে, হয়নে? অলপ আগুৱাই দিয়ক টাইম লাইনটো ধৰি পেলাই। অ'কে, চাওক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিম এনেকৈ। এইটো খচককৈ আৰম্ভ হৈ গৈছে নে, আখৰখিনি ভাল লগা নাই, গতিকে তাত আমি কি দিব লাগিব, এনিমেশ্যন দিব লাগিব যাতে লাহেকৈ আৰম্ভ হয়, দেখি ভাল লাগে। তাত আকৌ ক্লিক কৰি ল'লে ইন এনিমেশ্যন আছেনে, ইন এনিমেশ্যন মানে হৈছে মানে বস্তুটো ষ্টাৰ্টিঙত কেনেকৈ আৰম্ভ হ'ব বা কেনেকৈ ষ্টাৰ্ট হ'ব। তো ইন এনিমেশ্যন এটা এফেক্ট দিব লাগিব আমি। যদি ফেডত দিওঁ, চাওক কি ধুনীয়াকৈ লাহেকৈ আৰম্ভ হৈছে। আৰু অলপ টাইম লাইনটো অলপ বঢ়াই দিছোঁ, ধুনীয়াকৈ আৰম্ভ হৈছেনে। বেক কৰি দিলোঁ, চাওক এতিয়া কেনেকৈ ষ্টাৰ্ট হ'ব। লাহেকৈ আৰম্ভ হৈছেনে, প্ৰথমে অচানক আৰম্ভ হৈ গৈছিলে নে, এতিয়া লাহে লাহে আৰম্ভ হৈছে। ঠিক তেনেকৈ এই বস্তুটো শেষ হোৱাৰ পিছতো আমি আখৰখিনি এটা ধুনীয়া এনিমেশ্যন দিম, আউট এনিমেশ্যন বুলি ক'ব তাক। ইয়াতো ফেড লগাই দিছোঁ আমি। ফেড এনিমেশ্যনটো মানে লাহেকৈ নাইকিয়া হৈ যায়, এইটো লগাই দিলোঁ অলপ। অ'কে, এতিয়া চাওক এইখিনি লগাই দিয়ক, হৈছে ধুনীয়া। এইটো আপুনি সেনেকুৱা হিচাপতে ৰাখিব, এইখিনি কথা মানে যিমানত মানে কথাখিনি কৈ শেষ হৈ যায়। আপুনি জীৱনত যদি সফল হ'ব বিচাৰিছে তেন্তে নিজৰ অতীতটোক আপুনি পাহৰিবই লাগিব। বাছ ইমানমান কৰিলে এইখিনিত ক্লিক কৰি লাষ্টৰ টাইম লাইনটোক আপুনি
বুঢ়া আঙুলিটোৱে টানি দিয়ক তালৈ, বাছ ইমানক শেষ কৰি দিয়ক। অ'কে, তাৰপিছত আপুনি এইখিনি কথাখিনি যদি ভইচ অভাৰ দিব বিচাৰে তেতিয়া ভাল লাগিব ন। মটিভেশ্যনেল ভিডিঅ'ত সদায় ভইচ অভাৰটো বহুত জৰুৰী। এটা ধুনীয়া ভইচ অভাৰ আপুনি বাহিৰতৰ মানে ইয়াত ৰেকৰ্ড নকৰিও মানে বেলেগ এটা এপত ৰেকৰ্ড কৰি তাৰপিছত ইয়াত আপুনি সেইটো এড কৰিব পাৰে। মই বাৰু ইয়াতে ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাম। কিন্তু এটা মটিভেশ্যনেল ভিডিঅ'ৰ কাৰণে ভইচ অভাৰটো বহুত জৰুৰী। মাতটো ধুনীয়া হ'ব লাগিব, হয় নহয়, এটা ধুনীয়া ইকো চাউণ্ড থকা। বাট মই ইয়াত আপোনালোকক এটা সহজৰ কাৰণে জাষ্ট ইয়াতে ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাই দিম কেনেকৈ ৰেকৰ্ড কৰিব পাৰে। তো ইয়াতে ৰেকৰ্ড অপশ্যনটো দেখিছেনে? তো ৰেকৰ্ডত ক্লিক কৰক। ইয়াতে মই এইখিনি কথাখিনি ধুনীয়াকৈ কৈ দিম। ৰেকৰ্ডত ক্লিক কৰিলে অনলি দিছ টাইম ষ্টাৰ্ট। আপুনি যদি জীৱনত সফল হ'ব বিচাৰিছে তেন্তে নিজৰ অতীতটোক আপুনি পাহৰিবই লাগিব। ষ্টপ কৰি দিলোঁ। তাৰপিছত ইয়াৰ ভলিউমটো অলপ বঢ়াই দিম আমি 160 মানত ৰাখিলোঁ। যদি আপুনি বেছি দিয়ে মাতটো বহুত ফাটি যায় হা, তো তাৰ কাৰণে অলপমান জাষ্ট আপুনি শুনি বস্তুটো মিলাই দিব আৰু। চাওক এতিয়া আপুনি এইটো কেনেকৈ ৰেড চিনডাল এইখিনিলৈ আনিলে, তাৰ ওপৰত ক্লিক কৰিলে ইয়াত এটা ট্ৰিম এণ্ড স্প্লিট এটা অপশ্যন আছে, তাত ক্লিক কৰিলে ট্ৰিম লেফ্ট যদি মাৰে আপুনি বাওঁফালৰখিনি কটা যাব, ট্ৰিম ৰাইট মাৰিলে ৰেড চিনডালৰ সোঁফালে কটা যাব, আৰু যদি স্প্লিট অপশ্যনটোত মাৰে তেন্তে মাজতে দুভাগ হৈ যাব। ঠিক আছে, আমি আগৰ যিখিনি বিকজ চাইলেঞ্চ আছিল সেইখিনি কাটিব বিচাৰিছোঁ, গতিকে ট্ৰিম লেফ্ট মাৰি দিলোঁ। চাইলেঞ্চ আমি কেনেকৈ গম পালোঁ, মানে এইখিনি ব্লেংক দেখাইছে, এইবিলাক দেখুৱাইছে যে চিনবিলাক আছে, মানে এইখিনি কথাখিনি কোৱা হৈ আছে। তো আমি কথা কোৱাখিনিও আমি আখৰখিনিৰ সৈতে সমানে মানে যাতে আহি যায় তাৰ কাৰণে আমি এইখিনি কৰি দিলোঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আকৌ। এইটো শুনক। আপুনি যদি জীৱনত সফল হ'ব বিচাৰিছে তেন্তে নিজৰ অতীতটোক আপুনি পাহৰিবই লাগিব। ঠিক আছে, তো এনেকৈ আৰম্ভ কৰি দিছোঁ ধুনীয়াকৈ লাগিব। হৈ গ'ল। আপুনি যদি আজি বেকগ্ৰাউণ্ড মিউজিকো যদি আপুনি যদি জীৱনত সফল তাৰ কাৰণে কি কৰিব লাগিব, অডিঅ' অপশ্যনটোত আছে, অডিঅ'ত গ'ল। মোৰ কিছুমান ডাউনলোড হৈ আছে ভিডিঅ' অডিঅ', আপুনি তেনেকৈ ডাউনলোড কৰি ল'ব পাৰে কপিৰাইট ফ্ৰী মিউজিক। মই বাৰু দি দিম ডেছক্ৰিপশ্যনত তেনেকুৱা কপিৰাইট ফ্ৰী মিউজিক, আপুনি সেইবিলাক লগাব পাৰে। মোৰ ইয়াত ডাউনলোড হৈ থকা ভিডিঅ'টো আছিকি দুখন এটা মিউজিক আছে, সেইটো মিউজিক এইটো এড কৰি দিলোঁ। বেক। আপুনি যদি জীৱনত সফল হ'ব, বস্তুটো ভাল লগা নাই, মানে যিটো বেকগ্ৰাউণ্ড মিউজিক চাউণ্ডটো বহুত হৈ আছে, গতিকে তাক কম কৰিব লাগিব। তাত ক্লিক কৰি ল'লে মিক্সাৰ অপশ্যনটোত আছে, মিক্সাৰত ক্লিক কৰিলে 100ৰ পৰা ইয়াক বহুত কমাই দিব লাগিব পাৰিলে আপুনি 20 মান বা 15, অ'কে 16 মানত কৰি দিলোঁ মই। বেক কৰি দিলে এতিয়া চাওক, শুনি ভাল লাগিব অলপ। আপুনি যদি জীৱনত সফল হ'ব বিচাৰিছে তেন্তে নিজৰ অতীতটোক আপুনি পাহৰিবই লাগিব। ঠিক আছে, তো এটা কোড আমি এনেকৈ লিখি দিলোঁ আৰু তাত ভইচ অভাৰ কৰি দিলোঁ। নেক্সট আপুনি আকৌ লেয়াৰত গৈ আকৌ নেক্সট এটা কোড লিখিব পাৰে অসমীয়াত, যেনে এটা কওক মটিভেশ্যনেল কোড, জীৱনত তেওঁৱেই সফল হ'ব পাৰে, জীৱনত তেওঁৱেই সফল হ'ব পাৰে। যিয়ে স্বাৰ্থপৰ হ'ব পাৰে, স্বাৰ্থপৰ হ'ব পাৰে। ক্ষমা কৰিব, মোৰ বেকগ্ৰাউণ্ড বহুত নইজ হৈ আছে, সেইকাৰণে বেয়া নাপাব আৰু। সেইটো বস্তুটো লিখি ল'লে অ'কে কৰি দিলে, তাৰপিছত এইটো অলপ এনেকৈ জুম কৰি দিব যাতে দেখি ভাল লাগে। ঠিক তেনেকৈ আগতে কোৱা নিচিনা ইয়াত ক্লিক কৰি ল'লে এটা ইন এনিমেশ্যন মানে ষ্টাৰ্টিং এটা এনিমেশ্যন দিব লাগিব। হেডত দিলোঁ আমি, তো লাহেকৈ আৰম্ভ হ'ব। ঠিক তেনেকৈ ইয়াত এটা আউট এনিমেশ্যন সেইখিনি সময়তে আমি দি দিম হেড, মানে ধুনীয়াকৈ লাহেকৈ আৰম্ভ হ'ব, লাহেকৈ নাইকিয়া হৈ যাব। ঠিক আছে, এইটো লাহেকৈ আৰম্ভ হৈছে আৰু ধুনীয়াকৈ লাহেকৈ নাইকিয়া হৈ গ'ল। জীৱনত তেওঁৱেই সফল হ'ব পাৰে যিয়ে স্বাৰ্থপৰ হ'ব পাৰে। নাজানো আৰু কি লিখিছোঁ, মই জাষ্ট কৈছোঁ আৰু দেই। তো ইয়াতো আমি ভইচ অভাৰ দিম, য'ৰ পৰা আৰম্ভ হৈছে এইখিনিত, তাতো আমি গতিকে ৰেকৰ্ড কৰি দিছোঁ ষ্টাৰ্ট। জীৱনত তেওঁৱেই সফল হ'ব পাৰে যিয়ে স্বাৰ্থপৰ হ'ব পাৰে। ষ্টপ কৰি দিলোঁ। ঠিক আছে, বেক কৰি দিলোঁ। ইয়াৰ আমি চাউণ্ডটো অলপ বঢ়াই দিম, মিক্সাৰ অপশ্যনটোত গৈ ভলিউমটো অলপ বঢ়াই দিম, 160 মানত কৰি দিলোঁ। ঠিক আছে, এতিয়া চাওক, পাহৰিবই লাগিব।
জীৱনত তেওঁই সফল হ'ব পাৰে যিয়ে স্বাৰ্থপৰ হ'ব পাৰে, হয়নে? এনেকৈ ভাল লাগিছে? তো আপুনি এনেকৈ আৰু বিভিন্ন ধৰণৰ কোডবিলাক নিজৰ ভাবি বা গুগলৰ পৰা ডাউনলোড কৰি আপুনি ধুনীয়াকৈ লিখি দিব পাৰে অসমীয়াত। লিখি কৰি ধুনীয়াকৈ মই মানিছোঁ মোৰ ভিডিঅ'টো 11 ছেকেণ্ডৰ ভিডিঅ'। মই এইখিনি ইয়াত ক্লিক কৰি ৰাইট কৰি দিলোঁ, বাকীখিনি গোটেইখিনি কটা গ'ল। এনে জাষ্ট উদাহৰণ এটা দিছোঁ, 11 ছেকেণ্ডৰ এটা ভিডিঅ' মই বনালোঁ। আপুনি বহুত 5 মিনিট 6 মিনিটৰ ভিডিঅ' বনাব পাৰে আৰু সেইবিলাক ইউটিউবত আপলোড কৰিব পাৰে। তো ইমান কৰি ওপৰ এইটো অপশ্যনটো দেখিছে ৰাইট কৰ্নাৰ ওপৰত, তাত ক্লিক কৰি দিলে তাৰপিছত আপুনি ছেভ কৰি দিব। এইটো HD 720 পিক্সেলত ৰাখি এইটো হাই কৰি দিব। এইটো মানে নৰ্মেল আৰু ভাল আৰু ধুনীয়া HD কোৱালিটি আৰু ধুনীয়া মাত ভইচ আহিব। তাৰপিছত ছেভ এজ ভিডিঅ' কৰি দিলে আপোনাৰ গেলাৰীত ই ছেভ হৈ যাব। ঠিক আছে, বাছ এনেকৈ ই অট'মেটিক ছেভ হৈ যাব।